হাই হেল্ল' নমস্কাৰ মই ভিডিঅ'লৈ স্বাগতম। আজি ভিডিঅ'টো অলপ বেলেগ মানে প্ৰেংক কল কৰিব যাইছোঁ। কাক কৰিব যাইছোঁ জানে? বাইদেউক। মানে বাইদেউৰ এইটো নম্বৰ নাই বাইদেউ তাত। চ' এতিয়া বাইদেউক প্ৰেংক কলটো কৰি লওঁ আৰু আপোনালোকক দেখাম। মানে তেতিয়া বহুতকেইটা কলটো কিন্তু সিহঁতৰ কাম নহ'ল। চ' এতিয়া মই বাইদেউক এবাৰ কৰোঁ, বাইদেউক কৰি পেলাই দেখি আছোঁ। মানে বাইদেউক কেনেকুৱা ৰিয়েকশ্যন দিয়ে বাইদেউক পূৰা দেখি আছোঁ। মানে আজি ভিডিঅ'টো অলপ বেলেগ পূৰা চাই থাকক। আজি ফাৰ্ষ্ট টাইম মানে কৰিছোঁ আৰু আপোনালোকে পূৰা চাই থাকক। এয়া চাব পাৰে মই বাইদেউক ফোন লগাইছোঁ, এতিয়া পূৰা চাই থাকক কি ৰিয়েকশ্যন দিয়ে। ৰিয়েকশ্যন কেনেকুৱা দিয়ে আপোনালোক দেখি আছে। হেল্ল' 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 ক'ত ক'ত লাগিছে ন? হেল্ল' ৰঙিয়াত নেকি? মানুহ দিয়ক চিনি পোৱা নাই নেকি? হেল্ল' অঁ বৰষা তোলা লগা নাই নেকি? একশক পাহৰি গ'লা? অঁ মনত নাই? ইছ এতিয়া নতুনকৈ হ'লে একশক পাহৰি গ'লা? এক্স কোন হ'ব পাৰে ভাবাচোন? অঁ এক্সেতো ন মনত নাই নেকি? আমি যে ক'ত ক'ত ফুৰা নাছিলোঁ মনত নাই? অঁ আপুনি কি বৰষা নহয় নেকি? তো আৰে আপুনি আপোনাৰ তাতে লাগিছে। মোৰ নাম নাই ৰিয়ান। ৰিয়ান মনত নাই নেকি? কাটি দিলে আৰু এবাৰ কৰিম। ডাইৰেক্টলি ফোনটো কাটি দিলে যে। আৰে সেই বুলি কি ডাইৰেক্ট ফোন কাটি দিব লাগে নেকি? কোনোবা বিজি পাব নেকি? মোৰ ঘৰ আপোনাৰ হৃদয়ত। পাহৰি গ'লা? ইছ আৰে অ' হেল্ল' হেল্ল' তোমাৰ এটা ইউটিউব চেনেল নাই? ইটছ বৰষা বুলি বা কি ধুনীয়া ভিডিঅ' দিয়াচোন। পূৰা মানে ফিদা কি ক'ম আৰু। অঁ আৰে মই ছাবস্ক্ৰাইব শ্বেয়াৰ মানে কি ক'ম, মোৰ মা মোৰ দেউতাৰ মোৰ খুৰাহঁতৰ পৰিয়ালৰ পৰা সকলোৰে পৰা ছাবস্ক্ৰাইব কৰি দিছোঁ। মানে কি ক'ম আৰু আপোনাক। অঁ ৰিয়ানে মোৰ আৰে মোৰ ইনষ্টাগ্ৰামত ন 12K মানে সেই আছে ফলোৱাৰ্ছ আছে। আপোনাক কি বুলি ক'ম আৰু মানে ইউটিউব চেনেল খুলিম বুলি ভাবিছোঁ। আপোনাক সেইকাৰণে ফোন কৰিছিলোঁ। আপোনাৰ এটা অফাৰো আছিল। আৰে আপুনি চৰ্ট ফিল্ম এখন কৰিব লাগিছিল। তাতে মানে মেইন পইণ্ট মানে মেইন হিৰ'ইনটো আপুনি হ'ব লাগে। অঁ মই ডিৰেক্টৰ। মানে আমাৰ ঘৰৰ সকলোৱে কৰিব, মা দেউতা মানে সকলোৱে কৰিব আৰু মানে মাহঁতে আপোনাৰ ভিডিঅ'টো সদায় চায়ে থাকে কি ক'ব আৰু। মানে সদায় কয় ইটছ বৰষাই ভিডিঅ' দিয়া নাই নেকি? মই কওঁ দিয়া নাই ৰ, সিহঁতে আৰু কিবা কাৰণে কাম থাকে ন সেইকাৰণে দিয়া নাই চাগে। আৰে চিনাকি হৈ আছোঁ ৰ'বকচোন কৈ আছোঁ। আৰে আপুনি কৰিব নেকি? মানে কওক এতিয়া ফিল্মখন কৰিব নেকি? এতিয়াতে আৰু আছেই চোন আপোনাৰ বা সময় নাই এতিয়া। এক্স নহয় বাৰু হয় নেকি? বেলেগ আছে বেলেগ আছে নেকি? কিয় এনেকৈ দৰকাৰী? এতিয়া কি কওক কওক এক্টিং কৰিব নেকি? আৰে নামটো আপোনাৰ লগত ডিচাইড কৰিব ন। আপুনি ক'ব লাগিব নামটো মানে কি নাম দিলে ভাল হ'ব।
নাই 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 এইবোৰ নাই মানে ফাৰ্ষ্ট আপোনাৰ লগতে শ্বৰ্ট ফিল্ম কৰিম আৰু আপুনি মানে খুলিব লাগিব চেনেলটো অঁ ইমান মানে কম দিনতে আৰে ইমান কম দিনৰ ভিতৰতে মানে ন ইমান ছাবস্ক্ৰাইব লৈ আপুনি ইমান আগবাঢ়ি গ'ল বা কি ক'ম আৰু মানে মানে কিবা ইউজ কৰিছিল নেকি কিবা টকা চকা ইউজ কৰিছিল নেকি এই ৰ'ব 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 কথা আছে আৰু পুৰা ফায়াৰ হৈ গৈছে বাইদেউ মানে মই নিজে মানে ভাবি মানে কি কথা ক'ম সেইকাৰণে ভাবিছোঁ এতিয়া চাই লওকচোন আৰু এবাৰ কৰোঁ এবাৰ লাষ্ট টাইম মই ক'ম যি মই দে খং কৰিব নালাগে কি হ'ব পুৰা মানে বিজি আছে চাগে এই আৰু এবাৰ কৰিছোঁ চাব পাৰে চাওকচোন পুৰা কাটি দিছে কি ক'ব আৰু বা পুৰা মানে ফায়াৰ হৈ আছে বেলেগ খং নিদিওঁ হেল্ল' আৰে কামত দিলে নেকি ইমান মানে বেয়াকৈ ফোনটোকে কাটি দিলে হয় নেকি তেনেকৈ মানে ছোৱালী মানুহ ইমান খংটো ভাল নহয় বাৰু হয় নেকি অ' বাইদেউ বাইদেউ হেল্ল' হেল্ল' মই পাহৰি গ'লি নেকি মই অঁ এই নতুন মানে নতুন চিম এখন লৈছোঁ মানে ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ মই গম পাইছোঁ কিন্তু মানে অন কেমেৰা থাকিল না অঁ মানে কণ্টেণ্ট আজি ৰবিবাৰ না ভাল হৈছে না ফাৰ্ষ্ট কিন্তু তোকে কৰিছোঁ নাই দে এইগিলা নৰ্মেল এই ছাৰ কিবা কৈ দি এই যে নতুন নম্বৰ নতুন জিঅ' অঁ এই দেই মোৰ অডিয়েঞ্চক কিবা কওঁ ফাৰ্ষ্ট এইটো দে থেংক ইউ বাই চাব পাৰে বাইদেউ একেবাৰে একো গমেই নাপালাক যদি মানে ভিডিঅ'টো ভাল পালে তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব মানে নতুনকৈ ফাৰ্ষ্ট মানে প্ৰেংক কল বনাইছোঁ ন চ' বাইদেউকে ফাৰ্ষ্ট কৰিলোঁ এইটো মানে মোবাইলৰ চিমখন নাছিল বাইদেউ তাত আজি মই ফাৰ্ষ্ট সেই কৰি ল'লোঁ চ' যদি ভিডিঅ'টো ভাল পালে তে সকলো কৰি দিব আৰু নেক্সট যদি প্ৰেংক কল লাগে মোক ক'ব মই প্ৰেংক কল কৰিম আৰু আপোনালোকক মোৰ আমাৰ আশীৰ্বাদ বিচাৰিছোঁ বাই নেক্সট ভিডিঅ'